পৰীক্ষা নিদিয়াকৈ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হলেও ভৱিষ্যতে বহিব নোৱাৰিব টেটকে ধৰি কেতবোৰ চৰকাৰী নিযুক্তি পৰীক্ষাত সেয়েহে পৰীক্ষা নিদিয়াকৈ উত্তীৰ্ণ হলেও পুনৰ বিশেষ মেট্ৰিক বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব এই বছৰ ছেপ্টেম্বৰ অথবা অহা বছৰটো অনুষ্ঠিত হ'ব পাৰে এই বিশেষ পৰীক্ষা আনহাতে এই বিষয়ক লৈ দুধুৰ-মুধুৰত পৰিছে ছাত্ৰ-ছাত্ৰী লগতে অভিভাৱকসকল আৰু এই খবৰ প্ৰতিক্ৰিয়া জানিবলৈ গোলাঘাটলৈ গৈছো গোলাঘাটৰ পৰা প্ৰতিক্ৰিয়া জনাব আমাৰ সাংবাদিক সমীৰণ দিগন্তে কোভিড সৃষ্ট পৰিবেশৰ কাৰণে ইতিমধ্যে অসমৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ যি আছিল সেয়া ইতিমধ্যে বাতিল হোৱাৰ পিছত ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে নম্বৰ দিব আৰু তাৰ পিছত তেওঁলোকৰ সেই নম্বৰৰ ভিত্তিত তেওঁলোকৰ কি ধৰণৰ ফলাফল হ'ব এই সমূহ ইতিমধ্যে শিক্ষা বিভাগে সম্পূৰ্ণৰূপে যুগুত কৰি ইতিমধ্যে প্ৰকাশ কৰিলে আৰু তাৰ পিছত আমি দেখিছো যে শিক্ষা বিভাগৰ এই যি ব্যৱস্থা নম্বৰ দিয়াৰ ব্যৱস্থা আৰু তাৰ পিছত নম্বৰ দিয়াৰ ব্যৱস্থাৰ পিছতে তেওঁলোকক কি ধৰণে নম্বৰ দিব নৱম শ্ৰেণীৰ পৰা কিমান আনিব দশম শ্ৰেণীৰ পৰা কিমান আনিব বা ইন্টাৰনেল এছেছমেন্ট হওক বা এটেন্ডেন্সৰ পৰা আনিব এই ধৰণৰ যি ধৰণে নম্বৰ দিয়াৰ ব্যৱস্থা ইতিমধ্যে শিক্ষা বিভাগে কৰিছে তাক লৈ প্ৰকৃততে শিক্ষাৰ্থীসকল কিমান সন্তুষ্ট শিক্ষকসকল কিমান সন্তুষ্ট বা অভিভাৱকসকল কিমান সন্তুষ্ট এই ক্ষেত্ৰত আমাৰ লগত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আছে শিক্ষক আছে অভিভাৱক আছে আমি তেখেতসকললৈ যাম মই প্ৰথমতে এগৰাকী ছাত্ৰী আছে তুমি এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হলাহেঁতেন কিন্তু ইতিমধ্যে পৰীক্ষা বাতিল হ'ল নম্বৰৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে স্বাস্থ্য বিভাগে জনাইছে চিঠি স্পষ্ট কৰিছে যে এনেধৰণে নম্বৰ দিয়া হ'ব তাৰ পিছত ফলাফল জুলাই মাহত দিব ঘোষণা কৰিব কিন্তু এই ক্ষেত্ৰত শিক্ষা বিভাগে দিয়া এই ব্যৱস্থাটোৰ প্ৰতি তুমি কিমান সন্তুষ্ট বা কিবা তাত বিসংগতি আছে নেকি বা তেওঁলোকৰ ব্যৱস্থাটো কিমান ভাল বা বেয়া হয় নমস্কাৰ পোনপ্ৰথমে মই নিউজ লাইভৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক নিজৰ মতামত প্ৰকাশৰ সুযোগ দিয়াৰ অৰ্থে এক কথাত ক'বলৈ গ'লে মই এই ৰূপৰেখাৰ কথাটো ক'বলৈ নাযাওঁ কিন্তু যোৱাকালি শিক্ষা বিভাগে তথা ৰণোজ পেগু ডাঙৰীয়াই যি সিদ্ধান্ত কৰিছে আমাৰ মূল্যাংকন ৰূপৰেখাৰ আঁৰত যি মানে ভেলু মাৰ্কশ্বিটখনৰ কথা যি কৈছে ৰূপৰেখাটোৰ লৈ মানে সন্তুষ্ট নহয় মই আচলতে নৱম শ্ৰেণীৰ পৰা 40% আনিব আৰু দশম শ্ৰেণীৰ পৰা 40% আৰু 20% আমাৰ মানে ইণ্টাৰনেল এছাইনমেণ্টৰ পৰা আনিব বুলি কৈছে সেই ক্ষেত্ৰত মই ক'বলৈ নাযাওঁ কিয়নো মানে বহুত ছাত্ৰী এনে আছে ছাত্ৰ ছাত্ৰী এনে আছে যিসকলৰ নৱম শ্ৰেণীত হয়তো ভাল নহ'বও পাৰে দশম শ্ৰেণীত ভাল নহ'বও পাৰে যিসকলে মেট্ৰিকৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলায় আৰু দ্বিতীয়তে তেওঁ কৈছে যে আগতে আমাক শিক্ষা বিভাগে কৈয়ে আছিলে যে আৰু শিক্ষাবিদসকলেও কৈ আছিলে যে আমাৰ কোনো ভৱিষ্যতৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ আৰু আমাক মানে মাৰ্কশ্বিটখনৰ এটা ভেলু থকা এখন মাৰ্কশ্বিট আমাক প্ৰস্তুত কৰি দিব কিন্তু কালি সিদ্ধান্ত কৰিছে কালি আমাক কৈছে যে সংবাদ মাধ্যমৰ আগত যে যিখন মাৰ্কশ্বিট দিব সেইখনে মানে ভৱিষ্যতলৈ আমি যদি চৰকাৰী চাকৰি বা অসম চৰকাৰৰ দ্বাৰা যিসমূহ চাকৰি আছে সেইসমূহত আমি এপ্লাই কৰিব নোৱাৰিম গতিকে সেই ক্ষেত্ৰত মানে এইটো আমাক বিভ্ৰান্তিত পেলাইছে মানে তেওঁলোকে প্ৰথমতে কৈছিলে যে এখন ভেলু থকা মাৰ্কশ্বিট দিব বা ভৱিষ্যতলৈ কোনো ক্ষতি নোহোৱাকৈ আমাক সহায় কৰিব কিন্তু আমি আচলতে এই ক্ষেত্ৰত ন্যায় পোৱা নাই কিয়নো বহু ছাত্ৰ ছাত্ৰীয়ে আচলতে এতিয়া আকৌ পৰীক্ষাত নতুনকৈ বহিব লাগিব বহু ছাত্ৰ ছাত্ৰী এনে আছে যিসকলে পৰীক্ষা কেঞ্চেল হোৱা বুলি কওঁতে মানে এমাহ আমাৰ গেপ পৰি গৈছে পঢ়া নাই আকৌ সেই একেখিনিকে আমি ৰিপিট কৰিব লাগিব আমি সেই ক্ষেত্ৰত আমি হেৰি হোৱা নাই মানে পৰীক্ষাটো আমাৰ বেটাৰমেণ্ট কৰিবলৈ আমি পৰীক্ষাটো দিবলৈ সাজু আছোঁ কিন্তু আমাৰতো আমাৰ 11ৰ কথাটোতো ভাবিব লাগিব ন আমাৰ একাদশ শ্ৰেণীৰ কথাটো ভাবিব লাগিব আমি একাদশ শ্ৰেণীয়ে পঢ়িম নে এতিয়া দশম শ্ৰেণীয়ে পঢ়িম এতিয়া 15 ছেপ্টেম্বৰত আমাৰ এক্সাম HSLC আকৌ দিয়াৰ অতিৰিক্ত এক্সাম দিয়াৰ কথা কৈছে নহ'লে বা মানে পৰিস্থিতি ভাল নহ'লে আমাৰ 2022 চনলৈ আমি এতিয়া 2022 চনলৈ ৰখি থাকিম নি বাৰু আমি এনেকুৱা এটা মানসিক অৱস্থাত আছোঁ যে মানে আমাক কোনেও সহায় কৰিব পৰা নাই বুলি ক'ব লাগিব আমি 2022 চনলৈ ৰখি থাকিবতো নোৱাৰোঁ এই পৰীক্ষাটো দিবলৈ গতিকে এটা সিদ্ধান্ত লওক আমাৰ মাৰ্কশ্বিটখন ভালকৈ দিয়াৰটো প্ৰযোজ্য কৰক মুঠতে আমাক ন্যায় লাগে মুঠতে আমাক মাৰ্কশ্বিটখন ভালকৈ দিয়াটো কাৰণ এই ক্ষেত্ৰত বহু ছাত্ৰ ছাত্ৰী অসন্তুষ্ট